নমস্কাৰ, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম থাৰ্ড ডিভিজন, ছেকেণ্ড ডিভিজন, ফাৰ্ষ্ট ডিভিজন, লেটাৰ মাৰ্ক, ষ্টাৰ মাৰ্ক আৰু ষ্টেণ্ড কৰিবলৈ কিমান মাৰ্ক আৰু কিমান পাৰ্চেণ্টেজ লাগিব। আমাৰ আগৰ ভিডিঅ'টোত বহুতে কমেণ্ট কৰিছা যে কোনকেইটা বিষয়ত গ্ৰেজ মাৰ্ক দিব। আজিৰ এই ভিডিঅ'টোত সকলোখিনি আলোচনা কৰিম। আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিম, যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখক। প্ৰথমে থাৰ্ড ডিভিজনৰ বাবে শিক্ষাৰ্থীসকলে কিমান মাৰ্ক লাভ কৰিব লাগিব। 6টা বিষয়ত পৰীক্ষা দিছা, যিহেতু পাছ মাৰ্ক হৈছে 30, গতিকে প্ৰতিটো বিষয়ত মিনিমাম 30 নম্বৰ লাভ কৰিব লাগিব আৰু গোটেইকেইটা বিষয়ৰ নম্বৰ যোগ কৰি সৰ্বমুঠ 180ৰ পৰা 269 অৰ্থাৎ 180ৰ পৰা 269ৰ ভিতৰত যিসকলে নম্বৰ পাব সেইসকলক থাৰ্ড ডিভিজন ধৰা হয়। আৰু থাৰ্ড ডিভিজনৰ পাৰ্চেণ্টেজৰ ক্ষেত্ৰত 30%ৰ পৰা 44% ধৰা হয়। ঠিক এনেদৰে 6টা বিষয়ৰ নম্বৰ যোগ কৰি পোৱা সৰ্বমুঠ নম্বৰ যদি 270ৰ পৰা 359 নম্বৰ লাভ কৰে তেতিয়া ছেকেণ্ড ডিভিজন ধৰা হয়। আৰু ছেকেণ্ড ডিভিজনৰ পাৰ্চেণ্টেজৰ ক্ষেত্ৰত 45%ৰ পৰা 59% ধৰা হয়, তাকে ছেকেণ্ড ডিভিজন ধৰা হয়। ফাৰ্ষ্ট ডিভিজন পাবলৈ হ'লে 6টা বিষয়ৰ সৰ্বমুঠ নম্বৰ পাব লাগিব 360 অৰ্থাৎ 360 আৰু পাৰ্চেণ্টেজৰ ক্ষেত্ৰত 60%ৰ পৰা ফাৰ্ষ্ট ডিভিজন ধৰা হয়। ইয়াৰ পিছত আহিল লেটাৰ। এতিয়া লেটাৰনো কি? লেটাৰ হৈছে এটা বিষয়ত যদি 100 মাৰ্কৰ ভিতৰত 80 মাৰ্ক লাভ কৰে তেতিয়া বিষয়টোত লেটাৰ মাৰ্ক ধৰা হয়। ষ্টাৰৰ ক্ষেত্ৰত 6টা বিষয়ৰ সৰ্বমুঠ নম্বৰ 450ৰ পৰা 509 লৈ ধৰা হয়। পাৰ্চেণ্টেজৰ ক্ষেত্ৰত 75%ৰ পৰা 84% লৈকে ধৰা হয়। ডিষ্টিংশ্যনৰ ক্ষেত্ৰত সৰ্বমুঠ নম্বৰ 510 নম্বৰ লাভ কৰিব লাগিব আৰু পাৰ্চেণ্টেজৰ ক্ষেত্ৰত 85% ধৰা হয়। ষ্টেণ্ড কেনেকৈ কৰে? তোমালোকে ষ্টেণ্ড কৰিবলৈ হ'লে 95%ৰ পৰা 100%ৰ ভিতৰত লাভ কৰিব লাগিব। এতিয়া আহিল গ্ৰেজ মাৰ্ক। গ্ৰেজ মাৰ্ক 6টা বিষয়ৰ ভিতৰত যিকোনো 3টা বিষয়তে গ্ৰেজ মাৰ্ক দিয়ে। গ্ৰেজ মাৰ্ক ছাবজেক্ট অনুযায়ী গ্ৰেজ মাৰ্ক নিদিয়ে। তোমালোকে গ্ৰেজ মাৰ্ক পাবলগীয়া যিকোনো ছাবজেক্ট হ'ব পাৰে, হয়তো ইংৰাজী, অসমীয়া, গণিত, যিকোনো বিষয় হ'ব পাৰে। গ্ৰেজ মাৰ্কৰ ক্ষেত্ৰত কোনো ছাবজেক্ট নিৰ্দিষ্ট নাই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু কমেণ্ট বক্সত জনাব ভিডিঅ'টো কেনেকৈ লাগিছে আৰু আমাৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।